সন্মানীয় ৰেভাৰেণ্ড মহোদয় আমাৰ সন্মুখত আছে। আজি এটা বিশেষ কাৰ্যসূচী আমি লৈছোঁ, শোভাযাত্ৰা বুলি কয়। আপোনালোকে বেনাৰত দেখি আছে, তাৰে এষাৰ দুষাৰ আমি ক'বৰ কাৰণে আমাৰ সন্মানিত ৰেভাৰেণ্ড ডাঙৰীয়া দেৱেন প্ৰতিদেৱ আছে আমাৰ মাজত। তেখেতক মই এষাৰ দুষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি তিতাবৰ আঞ্চলিক সন্মিলনীৰ ৭৫ বছৰীয়া হীৰক জয়ন্তীৰ শোভাযাত্ৰাত আৰু প্ৰভুৰ দ্বিতীয় এক আগমন আৰু সকলোৰ কাৰণে যি পালমছানডে, এই সকলোৰ কাৰণে অসমবাসী খ্ৰীষ্টীয় ভক্তগণলৈ আমি শুভেচ্ছা জনাইছোঁ। প্ৰভুৰ আগমন দিন নিচেই ওচৰ আৰু এই উপলক্ষে আমি যি শোভাযাত্ৰা আনিলোঁ, এই শোভাযাত্ৰাত আমি প্ৰভুৰ গৌৰৱ প্ৰশংসাৰ মহিমাৰ্থে শান্তি, আনন্দ আৰু সকলো জাতিৰ ওপৰত শৃংখলা বজাই ৰাখি আমি তেওঁৰ পবিত্ৰ সৌবাৰ্তা শুভ বাণী ঘোষণা কৰাৰ অৰ্থে এই কাৰ্যসূচীৰ সৈতে আমি আগুৱাই আহিছোঁ। এই সকলোবিলাক ঈশ্বৰে গৌৰৱ কৰে। আমি সকলো পৰৱৰ্তী দিনবিলাকত পবিত্ৰ ঈশ্বৰৰ নামত আমি শান্তি আনন্দৰ সৈতে শুভকামনা যাচিছোঁ আৰু সেই আমাৰ বাৰ্তা হয় আৰু সেই আমাৰ উদ্দেশ্য হয়। সৰু বাক্যৰ সৈতে অসমবাসী খ্ৰীষ্ট ভক্তগণলৈ ধন্যবাদ জনাইছোঁ আমাৰ ৰেভাৰেণ্ড মহোদয়ক। সুন্দৰ বাৰ্তা আমাৰ কাৰণে অসমবাসী ৰাইজলৈ বা গোটেই পৃথিৱীলৈ সুন্দৰ বাৰ্তা আমাক আনাৰ বাবে ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। লগতে আমাৰ মাজত জুবলি সমিতিৰ সভাপতি মহোদয় আছে, সন্মানীয় পালক মহোদয়। মই তেখেতকো এষাৰ দুষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আমি তিতাবৰ আঞ্চলিক বাপ্তিষ্ট সন্মিলনীয়ে 20টা মণ্ডলীয়ে আজি ৭৫ সংখ্যক হীৰক জয়ন্তী উদযাপন আমি কৰিব পাৰিছোঁ আৰু ইয়াত আমাৰ 20টা মণ্ডলীয়ে বিভিন্ন ঠাইৰ পৰা তিতাবৰ, মৰিয়নি আৰু গোলাঘাটৰ কিছু অংশৰ কিছু মণ্ডলীয়ে আহি ইয়াত আমাৰ যোগদান কৰিছে আৰু এটা বৰ আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু আমি ইয়াৰ দ্বাৰাই প্ৰভু যীশুখ্ৰীষ্টৰ জয়গান গাইছোঁ। কাৰণ প্ৰভু যীশুখ্ৰীষ্টই আমাৰ পাপৰ কাৰণে, আমাৰ অপৰাধৰ কাৰণে তেওঁ কালবাৰী ক্ৰুচত মৰিলে আৰু আমাক উদ্ধাৰ কৰিলে। আমি সেই উদ্ধাৰৰ বাণী বিলোৱাৰ লগতে আমি প্ৰভু যীশুখ্ৰীষ্টই আমাৰ জীৱনত যি পৰিত্ৰাণৰ কাৰ্যবিলাক কৰিলে আৰু সেইবিলাকে আমি এই শোভাযাত্ৰাৰ দ্বাৰা আমি ঘোষণা কৰিছোঁ আৰু আমি বিশ্বাস ৰাখিছোঁ যে আমাৰ যিমান মণ্ডলী বিশ্বাসী ভাই ভনীসকল, কণ কণ ল'ৰা ছোৱালীসকল আছে, আমি সকলোৱে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আমি সঁচাকৈয়ে এক আনন্দমুখৰ পৰিৱেশত আমি সৃষ্টি হৈ সকলোৱে আমি ঈশ্বৰৰ আশীৰ্বাদৰ ভাগী হ'ব পাৰিছোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ। লগতে আমাৰ হীৰক জয়ন্তী উৎসৱ সমিতিৰ পৰা আমি আমাৰ যিমান মণ্ডলীসমূহ আছে, খ্ৰীষ্টীয় মণ্ডলীসমূহ সকলোকে আমি শুভেচ্ছা জনাইছোঁ। প্ৰভুৱে সকলোকে আশীৰ্বাদ কৰক। মই এই 2-4 ক'লোঁ আৰু সকলোকে শেষত ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই ইয়াতে সামৰিছোঁ। ধন্যবাদ। এই আপোনালোকে বেনাৰ দেখিলে পাইছে? য়েছ, এক মিনিট। এই আমাৰ তিতাবৰ আঞ্চলিক সন্মিলনীৰ সন্মানিত আঞ্চলিক পালক মহোদয় আছে, তেখেতক মই এষাৰ দুষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। তিতাবৰ আঞ্চলিক বাপ্তিষ্ট সন্মিলনৰ ৭৫ বছৰীয়া হীৰক জয়ন্তী মহোৎসৱৰ দেওবৰীয়া পুৱাবেলাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে জয়যাত্ৰাৰ কাৰ্যসূচী, এই কাৰ্যসূচীৰ যোগেদি আমি অসমবাসী খ্ৰীষ্ট সমাজক এই বাতৰিয়ে আমি দিব বিচাৰোঁ। প্ৰভু যীশুখ্ৰীষ্ট জগতত থকা সময়ত তেখেতে যি জয়যাত্ৰা কৰিছিল আৰু আজি আমি তিতাবৰ আঞ্চলিক বাপ্তিষ্ট সন্মিলনীৰ এই সাংস্কৃতিক শোভাযাত্ৰাটো জয়যাত্ৰাৰ যোগেদি আমি প্ৰভুক ৰজাস্বৰূপে আমি সন্মান কৰিছোঁ আৰু আমি সকলো খ্ৰীষ্টপ্ৰেমী ৰাইজক প্ৰভু যীশু খ্ৰীষ্টক ৰজাস্বৰূপে সন্মান জনাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। এয়া আপোনালোকে দেখি আছে আজি জয়যাত্ৰাৰ দৃশ্য আৰু সকলোৱে আজি বহুত আনন্দিত আছে। বহু লোকবিলাকে আমাৰ বিভিন্ন মণ্ডলীৰ বিশ্বাসীবিলাকে বহুত আনন্দিত আছে। এয়া আমাৰ হুছেইন নগৰীয়া, আমি সকলোকে ধন্যবাদ জনাইছোঁ।
এষাৰমান কৈ দিয়ক আজি কি হৈ আছে হেল্ল' গুড মৰ্ণিং এভৰিৱান সকলোকে ধন্যবাদ জনাইছোঁ আজি এটা ভাল দিন আমাৰ কাৰণে শুভ দিন আৰু আজি আমাৰ যীশুখ্ৰীষ্ট জয়যাত্ৰা দিন 2000 বছৰ আগতেই যীশুখ্ৰীষ্ট পৃথিৱীলৈ আহিছিলে আৰু যীশুখ্ৰীষ্টৰ অহাৰ এটাই কাৰণ হৈছে মানৱ জাতিক উদ্ধাৰ কৰিবৰ কাৰণে আৰু সকলো মানৱ জাতি পাপত আছিলে আৰু যীশুখ্ৰীষ্টই আমাক নিজে নিৰ্মাণ কৰিছে নিজ হাতেৰে বনাইছে আৰু সেইটো কাৰণে তেওঁ নিজৰ সন্তানস্বৰূপে আমাক তেওঁ ৰক্ষা কৰিবৰ কাৰণে আমাৰ জীৱন দিবৰ কাৰণে আমি পাপত আছিলোঁ এই পাপৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে যীশুখ্ৰীষ্ট পৃথিৱীলৈ আহিলে আৰু এটা খুবেই আনন্দৰ কথা যে আমি যীশুক বিশ্বাস কৰি সঁচাকৈ বহুত আনন্দ পাইছোঁ সুখী হৈছোঁ কাৰণ আজি আমি গম পাইছোঁ যে আমাৰ অনন্ত জীৱন যীশুত আছে আৰু মই সমগ্ৰ এই ভিডিঅ' মাধ্যমৰ যোগেদি মই ক'ব বিচাৰোঁ যে যিবিলাকে আজি এই ভিডিঅ' চাব মই আপোনালোকে এটাই আহ্বান কৰিবৰ কাৰণে বিচাৰোঁ যে যীশুত অনন্ত জীৱন আছে যিজনে যীশুক বিশ্বাস কৰিব তেওঁ নষ্ট নহ'ব কিন্তু অনন্ত জীৱন পাব আৰু সকলো মানৱ জাতি যেন যীশুত আহক আৰু যীশুত যেন অনন্ত জীৱন পায় সেয়ে মই আপোনালোকক কামনা কৰিলোঁ ধন্যবাদ 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 আচলতে এইফালে হওক ইফালে দুই এষাৰমান কৈ দিয়ক এইটো কি চলি আছে বৰ্তমান এটা জয়যাত্ৰা চলি আছে এইটো কিবা জুবুলি কি আছিলে এইটো জয়ৰে পক্ষতম জুবলি ডায়মণ্ড জুবলি অঁ কৈ দিয়ক অলপ কৈ দিয়ক এই আমাৰ বাপ্তিষ্ট সন্মিলনের আমাৰ তিতাবৰ অঞ্চলৰ এই জুবলি পক্ষতম জুবলি চলি আছে তাৰে আজি জয়যাত্ৰা এই জয়যাত্ৰা আমি জয়যাত্ৰাত ওলাই আছোঁ ধন্যবাদ ইয়াৰ পৰা ঘূৰিব ন ঘূৰিব থেংক ইউ থেংক ইউ তেওঁলোকে বহুত দূৰৰ পৰা আহি আছে কাৰণ আৰু দূৰলৈ গ'লে সেইফালে ৰাস্তা নাই ঘূৰি আহিবৰ কাৰণে বহুত দূৰলৈ যাব লাগিব গতিকে ইয়াৰ পৰাই তেওঁলোকে পুনৰ ৰভাস্থলীলৈ প্ৰগ্ৰামৰ জেগালৈ তেওঁলোকে ঘূৰি যাব জন পাষ্টৰ তেওঁ আগে আগে আহি আছে তেওঁ ভিডিঅ' কৰিছে আৰু তেওঁ এই প্ৰগ্ৰামৰ সভাপতিত্ব দায়িত্বত আছে তেওঁ ইমান ডাঙৰ ডাঙৰ মানুহ অকণ মাত ওলাইছে বাজা ৰে বাজা ভালছে বাজা বেমাৰী বাজাইছে জয়যাত্ৰা কৰি ওলাই আহিছে এইটো ভগৱান বহুত ডাঙৰ এটা দল তেওঁলোকে জয়যাত্ৰাত পালমSunday মানিছে কেইবাটাও মণ্ডলী মিলি
কৰি আছোঁ। प्रभु मोर संगी रे हाय रे मोर संगी रे हाय रे मोर संगी रे तोखे মই खोजना तोखे মই चाहना आओ प्रभु मोर जीवन में तोखे মই खोजना प्रभु मोर संगी रे हाय रे मोर संगी रे हाय रे मोर संगी रे तोखे মই खोजना तोखे মই चाहना आओ प्रभु मोर जीवन में तोखे মই खोजना যিজন প্ৰভুৰ নামেৰে আহিছে যিজন প্ৰভুৰ নামেৰে আহিছে যিজন প্ৰভুৰ নামেৰে আহিছে ঊৰ্ধ্বলোকত 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 জয় 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 যিজন প্ৰভুৰ নামেৰে আহিছে যিজন প্ৰভুৰ নামেৰে আহিছে ঊৰ্ধ্বলোকত 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 যিজন প্ৰভুৰ নামেৰে আহিছে যিজন প্ৰভুৰ নামেৰে আহিছে যিজন প্ৰভুৰ নামেৰে আহিছে ঊৰ্ধ্বলোকত 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 জয় 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 যিজন প্ৰভুৰ নামেৰে আহিছে যিজন প্ৰভুৰ নামেৰে আহিছে ঊৰ্ধ্বলোকত 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 पंछी भी गावे गीत नदिया भी गावे गीत रे तोरे गीत गावे सवेरे पंछी भी गावे गीत नदिया भी गावे गीत रे तोरे गीत गावे सवेरे तोरे गीत गावे सवेरे तोरे गीत गावे सवेरे तोरे गीत गावी सवेरे तोरे गीत गावी सवेरे प्रभु मोर संगी रे हाय रे मोर संगी रे हाय रे मोर संगी रे तोखे মই खोजना तोखे মই चाहना आओ प्रभु मोर जीवन में तोखे মই खोजना तोखे মই चाहना आओ प्रभु मोर जीवन में যিজন প্ৰভুৰ নামেৰে আহিছে যিজন প্ৰভুৰ নামেৰে আহিছে
মুক্তিদাতা ইয়েশু কি টিটাগড় আঞ্চলিক বাপ্তিস্ট সম্মিলন কি ৭৫ বছৰীয়া হীৰক জয়ন্তী কি यीशु मसीह की जय। आप सब लोग बैठ जाइए।